নমস্কাৰ, হেল্ল' এভৰিৱান। আটাইকে আকৌ এবাৰ অসমীয়া বিজ্ঞাপন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বহুতকেইটা পদ। ডাটা এণ্ট্ৰি অপাৰেটৰ চিৰাং জিলাৰ বিদেশী ন্যায়াধীকৰণৰ খালী পদৰ বাবে নিযুক্তিৰ বিজ্ঞাপন মুকলি কৰা হৈছে। গতিকে এডভাৰটাইজটো আপোনালোকে চাই লওক। ইয়াতে আপোনালোকৰ নেম অফ অৰ্গেনাইজেশ্যনটো হৈছে ফৰেনাৰ্ছ ট্ৰিব্যুনেল চিৰাং ডিষ্ট্ৰিক্টৰ পৰা ওলাইছে। ইয়াত আপোনালোকে মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে চাকৰি কৰিব পাৰিব। ইয়াত টোটেল পোষ্ট আছে দুটা। নেম অফ দ্য পোষ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ। ইয়াতে চাওক, চিৰাং ডাইৰেক্ট ৰিকুৱাৰমেণ্ট 2026। ইয়াত কোনো ধৰণৰ পৰীক্ষা দিব নালাগে আপোনালোকে। ডাটা এণ্ট্ৰি অপাৰেটৰত দুটা পোষ্ট আছে। ইয়াতে আপোনালোকে চেলাৰী হ'ব আপোনালোকৰ 10,000 টকা পাৰ মান্থ। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে, চাওক কিমানখিনি। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে 10+2 পাছ উইথ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট কোৰ্চ অফ মিনিমাম 6 মান্থছ। আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ব, লগতে 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিলেই আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব। এইজ লিমিটটো হৈছে আপোনালোকৰ 40 বছৰ, 43 বছৰ, 45 বছৰলৈ আপোনালোকে 18 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব। ইয়াত ৰিলেক্সেশ্যন আছে ST/SCৰ কাৰণে। হাউ টু এপ্লাই ফৰ চিৰাং ৰিকুৱাৰমেণ্ট 2026। আপোনালোকে যিখিনি আইডেণ্টি প্ৰুফ আছে গোটেইখিনি আপোনালোকে ফটোষ্টেট কৰি এটাষ্টেট মাৰি 2 কপি পাছপোৰ্ট চাইজৰ ফটো লগাই আপোনালোকে মোবাইল নাম্বাৰ, ইমেইল ID গোটেইখিনি দি পোষ্ট অফিচৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এই এড্ৰেছটোত আপোনালোকে এপ্লাই কৰিব লাগিব, ঠিক আছে। এইটো আপোনালোকৰ 25 তাৰিখ ইম্পৰ্টেণ্ট ডেটছ। ইয়াতে আপোনালোকৰ 26 আগষ্ট লাষ্ট ডেট, 25 আগষ্ট লাষ্ট ডেট। পাব্লিকেশ্যন অফ কেণ্ডিডেটছ লিষ্ট অফ ইণ্টাৰভিউ। আপোনালোকৰ ইণ্টাৰভিউ লিষ্ট কোনদিনা ইণ্টাৰভিউ হ'ব সেই লিষ্টখন মাৰিব 26 আগষ্ট। গতিকে অতি তৎক্ষণাতে ইণ্টাৰভিউ, তৎক্ষণাত আপোনালোকৰ বিজ্ঞাপন ওলাইছে। অতি শীঘ্ৰে আপোনালোকৰ এপ্লাই কৰিব লাগিব। আৰু তাৰে নেক্সট দিনাই এপ্লাই লাষ্ট ডেট যিদিনা তাৰে নেক্সট দিনাই আমাৰ কি হ'ব, লিষ্টখন ওলাব যে কোনদিনা আপোনালোকৰ ইণ্টাৰভিউ হ'ব। গতিকে ইয়াতে ডাইৰেক্ট ইণ্টাৰভিউ আৰু কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, ঠিক আছে। কিবা জানিব লগা থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব।